এক্সাম্পল 4 টো দিয়া সামাৰ এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে -3 আৰু 2 কি দিয়া সামাৰ শূন্য দুটাৰ সমষ্টি দিয়া আছে আৰু গুণফল দিয়া আছে শূন্য দুটা ধৰি লোৱা লেট ধৰা হল শূন্য দুটা আলফা আৰু বিটা ইয়াতে কি কৈছে সমষ্টি সমষ্টি মানে দুটা বস্তুৰ যোগফল শূন্য দুটা কি ধৰিছো এটা আলফা ধৰিছো আৰু এটা বিটা ধৰিছো এতেকে আলফা প্লাস বিটা ইকুয়াল টু -3 তাৰ পিছত কি দি আছে গুণফল গুণফল কিমান দি আছে আমাৰ 2 দি আছে গুণফল মানে দুটা বস্তুৰ গুণফল তো কি উলিয়াব লাগে আমাৰ বহুপদ উলিয়াব লাগে যদি এনেকুৱা টাইপৰ কোশ্চেন থাকে তেতিয়াহলে কি কৰিবা বহুপদ বাহিৰ কৰাৰ ফৰ্মুলা কি আছিল k of x square minus alpha plus beta of x plus alpha into beta k মানে ধ্রুবক k of x square से लिखा माइनस alpha plus beta मान किमान धरिसा -3 into x plus alpha into beta किमान दिया समार 2 k of x square minus 7 से क्या हुआ प्लस 3 लगत x पर 3x प्लस 2 এর মান যদি এক ধরা যত k equal to 1 ইয়াতে যদি 1 বহাই দিয়া 1 এর লগত যদি এইখিনি পূরণ কৰা এইখিনি হ'ব গতিকে বহুপদটো হল এতেকে বহুপদটো হল x square plus 3x plus